জুবিনদাৰ অসমীয়া ছবিখন চাবলৈ আহিলোঁ ৰাজনীতি হয় নহয় চেন্নাইত চলি আছে মানে আমাৰ জুবিনদাৰ ৰাজনীতিখন চাবলৈ আহিলোঁ চেন্নাই ভেলেচিত আহিলোঁ মানে বহুত দেৰি হৈ গৈছে তাকে আৰু অলপ ভিতৰত গৈ লওঁ বাহিৰত যিসকল নেকি মানুহ আছে মানে চেন্নাইত সেইসকলে মানে ইয়াত আহিব পাৰে বিন্দাছকৈ ৰাজনীতি চিনেমাখন চলি আছে PVR মলত দেই ভেলেচেৰি বেছি দূৰ নহয় আপোনালোকে মেপ মই লোকেশ্যনটো দি দিম বাৰু মই চাবলৈ যাওঁতে সদায় দেৰি হৈ যায় হয় নহয় চাবল আজিও তেনেকৈ দেৰি হৈ গ'ল আৰু কি ক'বা উপায় নাই আৰু জুবিনদাৰ চিনেমা চাবই লাগিব হয় নহয় তাকে যাম অসমীয়া চিনেমা চাম দৈ যাম অসমীয়া চিনেমা চাম আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আগবঢ়াই লৈ যাম হয় নহয় সেইটোৱে কথা এতিয়া আহি আছোঁ মানে আমি বিচাৰি আছোঁ কেনি যাম কৰি আছোঁ মানে আমাৰ এজন বন্ধু গ'লে ভক্তক চিনি পায় ন ভক্ত গ'লে এতিয়া মানে আৰু বাকীখিনি আমি তিনিটা প্ৰাণী আহিছোঁ আৰু দৌৰাদৌৰিকৈ ভক্তমোহন আহি পালে মহাশয় আপুনি ননচেন্স নেকি আপুনি নেজানে নেকি CM ছাৰৰ অফিচলৈ আননোন নম্বৰৰ পৰা ফোন কৰি যে লাভ নাই আচ্ছা নহয় মোৰ নম্বৰটো আননোন শুনাচোন তো যদি গম নাই পোৱা আহিব দেই মই কৈ দিছোঁ PVR একদম কাইলৈ ভৰ্তি কৰি দিব কাইলৈ পৰহিলে মানে কেইদিন আছে আৰু সেইকেইদিন বাজে কথা নবকিবি কিমান বাৰ ক'লো বোলো মোৰ ঠিকাৰ কামত লাগ নাই তেওঁ সাংবাদিকহে হ'ব কাৰণ মই সৰুৰ পৰা দেখি আছোঁ দাদা আপোনাৰ ঘৰৰ কাৰণে অকণমানো সময় নাই আন কিবাৰ বেমাৰ চেন্নাই ভেলেচিত আহিলোঁ আমি জুবিনদাৰ ৰাজনীতি চিনেমাখন চাবলৈ এয়া মোৰ বন্ধুসকল বহি আছে ইয়াতে চিনেমাখন বহুত ভাল হৈছে আপোনালোকে সেইখিনি চাব পাৰে মই লোকেশ্যনটো দি দিম বাৰু মানে খুবেই এখন ধুনীয়া চিনেমা আমাৰ অসমবাসীৰ বাবে আগবঢ়াইছে জুবিনদাৰ লগতে মনোজিত শৰ্মা দাদা তেওঁলোকে সকলোৱে মিলি কিনে এখন বহুত ভাল এখন চিনেমা বনাইছে আহিলোঁ চাবলৈ বহুত ভাল লাগিছে আৰু চেন্নাই ভেলেচেৰিত আছে আপোনাৰ এইটো PVR মল বুলি কয় শ্ব'টো আপোনাৰ ৰাতি আজি শুকুৰবাৰ হয় আজি ৰিলিজ হৈছে চবে জানে ভাল লাগিছে চাই কিনে আপোনালোকে আহিব পাৰে কেতিয়াবা মানে কি 2 দিনতে আহিলে বেছি ভাল হয় মানুহ বহুত কম সেই গতিকে আমাৰ সকলোৱে গম পোৱা নাই চাগে সেইকাৰণে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে কিয়নো চবেই আহক অসমীয়া চিনেমা চাওক হয় নহয় চবেই চাবলৈ মন যায় বাহিৰত থকা সকলো মানুহে চাব বিচাৰে এখন অসমীয়া চিনেমা যিহেতু জুবিনদাৰ এখন চিনেমা আহি আছে চবে সেইখিনি চাব পাৰে চেন্নাই ভেলেচিত আৰু এই চিনেমাখন চাওক সকলোৱে বহুত বঢ়িয়া হৈছে মিছন চেন্নাইটো চাইছে সকলোৱে মিছন চেন্নাইতকৈ কিন্তু এখন আপত গৈ আছে কিন্তু এখন চিনেমা কাৰণে বহুত হিট হ'ব লাগিব আৰু ইয়াত বহুত মানুহ কম কিন্তু আজি বহুত মানুহ কম কিন্তু ইয়াত বহুত মানুহ হ'ব লাগিব আৰু সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে গোটেই মানুহখিনিয়ে গম পাব যে চেন্নাইত যে অসমীয়া চিনেমা চলি আছে সেইকাৰণে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক বহুত বঢ়িয়া আছে চিনেমা চাবলৈ আৰু ব্ৰেক এতিয়া মানে চাম মানে সঁচাকৈ সঁচা কথা ক'বলৈ গ'লে একদম সঁচা কথা কৈছোঁ আগে যিখন মানে মিছন চাইনা আছিলে সেইখনতকৈ মোৰ মতে ভাল লাগিছে কাৰণ আমনি লগা নাই ভাল লাগিছে ৰাজনীতি চিনেমাখন সেইকাৰণে কেনেকুৱা লাগিলে জুবিনদাৰ চিনেমাখন চাই কেনেকুৱা লাগিলে মিছন চাইনাতকৈ বঢ়িয়া নে মজা ক'ৰ পৰা হয় ভেলেচেৰি হেৰি বঢ়িয়া বন্ধু ৰাজনীতি চাই কেনেকুৱা লাগিলে বহুত বঢ়িয়া চবে আহি পিনে চাব লাগে মানে বহুত ভাল মানে জুবিনদাৰ চিনেমা যেতিয়া ভাল হ'ব লাগিব ভাল হ'ব এনেকৈ বনাইছে বাইদেউ আছে এইখিনিতে বাইদেউ খুবেই ভাল লাগিলে আৰু একদম এটা ভাল লেচন দিছে মেছেজ দিছে যে মানে আমি কেনেকৈ চলিব লাগে আৰু কেনেকৈ ভোটটো দিব লাগে এইফালে এজন ককা আছে ভাল লাগিলে কি ক'ব ভাল লাগিলে মোৰ খালি প্ৰথমতে কি জাম্পিং যে হ'ল বস্তুখিনি অলপ মেটচ কৰিব দিগদাৰ হ'ল অকণমান যদি আৰু স্মুথ হ'লগৈ তেতিয়াহ'লে ভাল লাগিলে হয় কিন্তু অভাৰত ভাল হৈছে আৰু এটা মেছেজো দিছে জুবিনদাৰ চিনেমা যিহেতু ভালেই হ'ব আৰু ভৱিষ্যতৰ দিনত আমি আৰু ভাল চিনেমা অসমীয়া চিনেমা আশা কৰিলোঁ জুবিনদাৰ পৰা আৰু জুবিনদাৰ পৰা বুলিয়ে নহয় আমাৰ অসমত যিসকল নেকি এতিয়া মানুহে অসমীয়া চিনেমা বনাইছে যিসকল নেকি পৰিচালক নতুন বহুত ভাল চিনেমা এনেকৈ উপহাৰ দিয়ক আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু অলপ আগবঢ়াই নিবলৈ আমিও আছোঁ লগত হয় নহয় এইখিনিতে ভিডিঅ'টো খতম কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম চেন্নাইৰ পৰাই ধন্যবাদ